বৰ্তমান নটিচ প্ৰকাশ পাইছে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ গ্ৰেড 3 আৰু 4 একেখনে নটিচ ইয়াত প্ৰকাশ কৰিছে একেলগে। ইয়াত প্ৰকাশ কৰিছে যে স্থান ভূমিলেখা আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয় ৰাজহ ভৱন ৰূপনগৰ গুৱাহাটী 781032। 13 তাৰিখ আৰু 14 তাৰিখ ৰাতিপুৱা 10:30 বজাৰ পৰা হ'ব ভেৰিফিকেশ্যন। ইয়াত কৈছে যে আপোনাৰ অৰিজিনেল নথিৰ লগতে স্বপ্ৰত্যায়িত ফটো, তাৰমানে আপোনাৰ ফটো লাগিব, আপুনি লগত লৈ যাব লাগিব। আপুনি লগত কি লৈ যাব লাগিব ইয়াত প্ৰকাশ কৰিছে আপোনাৰ নথিবিলাক। উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাৰ নম্বৰ পত্ৰ আৰু প্ৰমাণপত্ৰ নিব লাগিব। উচ্চ মাধ্যমিক পৰীক্ষাৰ এডমিট কাৰ্ড নিব লাগিব। কম্পিউটাৰ বিষয়ক ডিপ্ল'মাৰ প্ৰমাণপত্ৰ যদি প্ৰযোজ্য হয়। জাতিগত প্ৰমাণপত্ৰ, অনলাইন আবেদন পত্ৰৰ প্ৰতিলিপি, লিখিত দক্ষতা পৰীক্ষাৰ এডমিট কাৰ্ড লাগিব। ফটো নিৰীক্ষণৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ পৰিচয় অথবা পাছপোৰ্ট আপুনি লৈ যাব লাগিব। 2 কপি পাছপোৰ্ট চাইজৰ ফটো আপুনি লৈ যাব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰৰ প্ৰমাণপত্ৰ লাগিব। অসম লোক সেৱা প্ৰত্যক্ষ নিযুক্তি ক্ষুদ্ৰ পৰিয়ালৰ নীতি প্ৰয়োগ নিয়ম 2019 নিয়মৰ অধীনত ফৰ্মৰ ঘোষণাপত্ৰ আপুনি লৈ যাব লাগিব। প্ৰতিষ্ঠানৰ মুৰব্বীৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ যদি প্ৰযোজ্য হয়। আপোনাৰ যদি কিবা অসুবিধা হয়, আপুনি যদি কিবা জানিবলৈ বিচাৰিছে, ইয়াত হেল্পলাইন নম্বৰ দিয়া আছে। আপুনি এই নম্বৰকেইটাত কণ্টেক্ট কৰি আপোনাৰ সকলো কথা এই নম্বৰৰ জৰিয়তে সুধি ল'ব পাৰিব।